নমস্কাৰ এই মুহূৰ্তত আমাৰ মাজত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ তথা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা বানপানীৰ ফলত মৃত্যুবৰণ হোৱা ব্যক্তিৰ পৰিয়ালক 4 লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য যিসকল মহিলাৰ বেংক একাউণ্টত উদ্যমিতা আঁচনিৰ 10,000 টকাৰ ধন জমা হৈছিল আৰু যিসকল গোটৰ মহিলাই গছপুলি ৰুইছিল তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 25,000কৈ টকা চৰকাৰী ঘৰৰ বাবে আবেদন কৰা আৰু জিঅ' টেগিং কৰাসকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ ধন সকলোৱে চৰকাৰী বিনামূলীয়া ঘৰ লাভ কৰিব এই ঘোষণা মুখ্যমন্ত্ৰীৰ আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে এক ভাল খবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাখনো আঁচনিৰ সুবিধা ৰেচন কাৰ্ড থকাসকলৰ বাবে আহি গ'ল চৰকাৰৰ এক নতুন আঁচনিৰ লগতে ৰেচন কাৰ্ডত লাভ কৰিব এই কেইবিধ সামগ্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে লগতে আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সকলো গুৰুত্বপূৰ্ণ খবৰকেইটা জানিবলৈ ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক মূল্যৱান সা সম্পত্তি বয় বস্তু সকলো আছে মই পৰিস্থিতিৰ বুজ ললো চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব বনাকান্ত আসলে অভিযোগ কৰিছে আমি পানী বটল ধৰি ল'ব লাগে জনপ্ৰতিনিধি আছে আৰক্ষী আছে কিন্তু জিলা প্ৰশাসন কথা যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই নাও নাযায় বা তাত মানুহ যাব পৰা নাই ৰাস্তাও নাই তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম এইটো এটা বিশেষ পৰিৱেশ তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে যিমান পাৰো আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰোঁ কাৰোবাৰ ডকুমেণ্টছ গৈছে কাৰোবাৰ বাচন বৰ্তন হাঁহ কুকুৰা ঘৰ সকলোৰে কথা মই শুনিছো যাক যেনেকে সম্ভৱ তেনেকে মই সহায় কৰিম মৃতকৰ পৰিয়ালবিলাকলৈ এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ পৰৱৰ্তী সময়তো মই যি পাৰো আৰু সহায় কৰিম দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ বানাকান্তৰ কাষত আল্লাহৰ দূত হৈ আহিল বদৰুদ্দিন আজমল এটাৰ পাছত আন এটা সহায় আগবঢ়াই গ'ল বদৰুদ্দিন আজমলে উজনিৰ বানাকান্তক লৈ এই পৰ্যন্ত 2,50 লাখ টকাৰ সাহায্য আগবঢ়ালে বদৰুদ্দিন আজমলে বানত প্ৰভাৱিত হোৱা 3 জিলালৈ এই আৰ্থিক সাহায্য আগবঢ়ালে মৌলানা বদৰুদ্দিন আজমলে বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰলৈ 25ৰ পৰা 50 লাখ টকাৰ সাহায্য ইতিমধ্যে ঘোষণা কৰিলে বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেশ্যনে উজনিৰ বানাকান্তৰ ঠাইত মহিলাৰ বাবে বনাব 10,000 শৌচাগাৰ বানত ক্ষতিগ্ৰস্ত সাংবাদিকক 10ৰ পৰা 15,000 টকাৰ সাহায্য অসম গৌৰৱ ভোগেশ্বৰ বৰুৱালৈ 1 লাখ টকাৰ নগদ ধনৰ সাহায্য প্ৰদান কৰিলে ইয়াৰ উপৰিও ভোগেশ্বৰ বৰুৱাক আজীৱন মাহিলী 10,000কৈ টকা দিয়াৰ কথাও ঘোষণা কৰিছে বদৰুদ্দিন আজমলে উজনিৰ প্ৰতিটো বানাকান্ত পৰিয়ালৰ কাষত থিয় হৈ এই ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ উজনিৰ ভ্ৰমণকালত পৰ্যাপ্ত নগদ ধন যাকে দেখিছে তাৰ হাততে প্ৰদান কৰিছে বদৰুদ্দিন আজমলে অনাগত সময়ত প্ৰয়োজন সাপেক্ষে সাহায্য প্ৰদানৰ আশ্বাস দিয়ে মৌলানা বদৰুদ্দিন আজমলে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত ভাল খবৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন নোসোমালে এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই অৰুণোদয় আঁচনিক লৈ যদি আপোনাৰ কিবা অভিযোগ অথবা আপত্তি থাকিলেও আহি আছে সমাধান অসমৰ প্ৰতিটো সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয় আঁচনিৰ সহায়ক নতুনকৈ অৰুণোদয় বিচৰাসকলেও সহায়কক দিব পাৰিব আবেদন এতিয়াৰ পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক কেবিনেটত এই ডাঙৰ সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে খবৰ ল'লে অসমৰ বান পৰিস্থিতিৰ 20 জুলাই 2024 সংসাৰমুখী শিৱসাগৰ যোৰহাট চৰাইদেউ জিলাকে মূলত কৰি অসমৰ 12খন জিলাত ভয়াৱহ বানে জনজীৱন অচল কৰি পেলাইছিল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল উজনি অসমৰ 3 জিলা ক্ৰমে শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ হঠাৎ নামি অহা পানীৰ ঢলে তহছ নহছ কৰি পেলাইছিল সকলো ৬২জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও সন্ধানহীন হৈ আছে শতাধিক সেই ভয়াৱহ বানৰ খবৰ অৱশেষত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে, অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় সক্ৰিয় আৰু সচেতন। কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয় বুলি সামাজিক মাধ্যমৰ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক এই সুখবৰটো প্ৰদান কৰে। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্লোগান দিয়া কাৰ্যক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক লৈ কয় যে ল'ৰা ছোৱালীয়ে যি কৰিছে তাৰ বাবে পিতৃ মাতৃক দুখ দি একো লাভ নাই। আজিকালি নিজৰ হ'লেও কোনেও কাৰো কথা নুশুনে। মোৰে দাদাই মোৰ কথা নুশুনে। আজিকালি সকলোৱে স্বাধীনভাৱে থাকি ভাল পায়। কেশৱ মহন্তৰ জীয়ৰী এতিয়া সৰু নহয়। কাইলৈ মোৰ ল'ৰাই এনেধৰণৰ কিবা কৰিলে ময়ো একো মাতিব নোৱাৰিম। কিন্তু মোদীজীৰ বিষয়ে এনেদৰে কোৱাৰ কাৰণে মই দুখ পাইছোঁ। আমাৰ ঘৰলৈও আহি থাকে, লগ পালে বুজাব লাগিব তাইক। এনেদৰে কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া কেশৱ মহন্ত বিশেষ দায়িত্বত আছে। বানাক্ৰান্তৰ মাজত আছে তেওঁ। গতিকে এনে সময়ত তেওঁক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি পেলোৱাটো বেয়া কথা। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতেই প্ৰহ্লাদ যোশী হ'ব দেশৰ নতুন শিক্ষামন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই নিযুক্তি দিয়া হৈছে প্ৰহ্লাদ যোশীক। পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল প্ৰহ্লাদ যোশী। নতুনকৈ অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশীক। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰে শিক্ষাৰ্থী সমাজৰ প্ৰতিটো দাবীক অতি গুৰুত্ব সহকাৰে লৈছে। শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰ সদায় আলোচনাৰ বাবে প্ৰস্তুত। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ প্ৰথম লক্ষ্য হ'ব পৰীক্ষা ব্যৱস্থাত পূৰ্ণ স্বচ্ছতা অনা আৰু দেশৰ যুৱ প্ৰজন্মৰ মনৰ পৰা অনিশ্চয়তাৰ ভাৱ আঁতৰাই তেওঁলোকক হেৰুওৱা বিশ্বাস পুনৰ ঘূৰাই অনা। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। বান পীড়িতৰ সাহায্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ আহ্বান জনাইছে। এয়া ভয়াৱহ দুৰ্যোগৰ সময়। এই ভয়াৱহ দুৰ্যোগৰ সময়ত দুৰ্গত লোকক যিমান পাৰে সিমান সহায় কৰক। মুখ্যমন্ত্ৰীয়ে এয়া আহ্বান জনাইছে। আৰু যদি কোনো লোকে সহায় কৰিব বিচাৰে শিশুৰ খাদ্য অথবা কাপোৰ দিব পাৰে। কোনো লোকে যাতে ব্যৱহাৰ কৰা কাপোৰ কানি নিদিয়ে তাৰ বাবে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিমান পাৰে নতুন কাপোৰ কানি, শিশুৰ খাদ্য, কিতাপ বহী, কম্পাছ আদি পঠিয়াব পাৰে। আৰু গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষণ দল। ইতিমধ্যে বানপানী অঞ্চললৈ এই দল ৰাওনা হৈছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। মৌলানা বদৰুদ্দিন আজমলৰ পিছতেই মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মুস্তাফা আনফৰে। উজনিৰ বানাক্ৰান্তক 1 কোটি টকাৰ আৰ্থিক সাহায্য মুস্তাফা আনফৰৰ। জমিয়ত উলেমাৰ সভাপতি তথা আনফৰ ফাউণ্ডেশ্যনৰ মুৰব্বী মুস্তাফা আনফৰ। 2 এদিনতে আৰ্থিক সাহায্যলৈ বানাক্ৰান্তৰ কাষলৈ যাব আনফৰ ফাউণ্ডেশ্যন।